ঐ সীমা শুনচোন, তোৰ কথা এটা আছিলে। কি কথা কচোন? মই পল্লৱীক ভাল পাওঁ, তই এই চিঠিখন দি দিব পাৰিবিনে? ইমান সৰু কথা কিয় নোৱাৰি? তোৰ কাৰণে মই চবে কৰিব পাৰিম। তই কিন্তু কাকো নকবি কথাটো। তই চিন্তা নকৰিবি, কাকো নকওঁ। ঐ, কি ভাবি আছ? আৰু শুন, বেছি ভাবি একো লাভ নাই, তাই আছেই বেলেগ এটা। কি তই সঁচাই কৈছ? সঁচাটো। এনেই মনটো বেয়া হৈ আছে আৰু ধেমালি নকৰিবিচোন। ধেই টপৰা, ধেমালি কৰিছো। পঢ়ি ল। কি লিখা আছে? মই কেনেকৈ জানিম কি লিখা আছে? তইহে জানিবি। অঁ হ'ব দে, পঢ়ি ল। পল্লৱী, পল্লৱী। ঐ জহামাল, তোৰ ৰাস্তা নাই নেকি? ৰাস্তাৰ মাজত এনেকে হাতত ধৰিছ। আৰে কিয় কৈছ তই এনেকৈ? তই দেখোন মোক ভাল পাওঁ বুলি মোৰ চিঠি উত্তৰ দিছিলি। চিঠি? মই কেতিয়া দিলি তই মোক চিঠি? আৰু মই তোক কেতিয়া চিঠি উত্তৰ দিলো? মানে সীমাক দিয়া চিঠিখনৰ উত্তৰ তই দিয়া নহয়? আৰে মই তোক কেতিয়া চিঠি দিলো? আৰু তই পাগল হৈছ নেকি? আৰু যদি মোৰ কথা এনেকৈ এবাৰ ভাব নহয়, চাবি কিন্তু। আকাশদা, ঐ আকাশদা, আকাশদা। আঁতৰি যা তই মোৰ ওচৰৰ পৰা, কথাই নাপাতিবি। এনেকুৱা কৰিবি বুলি মই ভবা নাছিলো। কি কৰিলো মই তোৰ লগত? এতিয়া নজনাই হলি। নহয় কি নহয়? শুনচোন, এতিয়া শুনিবলৈ আৰু কি থাকিলে? সেইদিনাখন মই তোক কৈছিলোৱে পল্লৱী বেলেগ ভাল পোৱা আছিল বুলি। তইহে বেয়া পোৱা ধৰণে কৰিলি, সেইকাৰণে মই তোক নকলো। তথাপিও তই এনেকুৱা কৰিব নালাগিছিলে মোৰ লগত। নহয় মই তোক বহুত আগৰ পৰাই ভাল পাওঁ। তোক মই মনৰ কথাহে ক'ব পৰা নাছিলোঁ। তেনেহ'লে ইমান দিনে কোৱা নাছিলি কিয়? ভয় লাগিছিল যদি নেকি তই আঁতৰি যাওঁ বুলি মোৰ পৰা। ধেত আকৰি।